বহুত দিনৰ মূৰত আকৌ এটা আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাগে ভাবিছে এই আকৌ এইবিলাক কি দেখাই আছে, বুজি পাব সকলোবিলাক। আৰু আমি ক'ত আছোঁ চব কৈ আছোঁ, লাষ্টলৈকে ভিডিঅ'টো চাই যাওক। হেল্ল' গাইজ, মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ জনাইছোঁ স্বাগতম। আৰু আজি আমি আছোঁহি, এয়া আমাৰ পিতিছা। আজি আমি আছোঁহি আমাৰ নতুন ঘৰত। ইয়াত আজি টিং লগোৱা হৈছে, ইয়াতে আজি আৰু খানা আছে। তাকে আহিছোঁ আজি নতুন ঘৰলৈ বুলি। আপোনালোকে চাব, সেইফালে খানা বনাই আছে। আৰু এইখিনিত আমাৰ ঔটেঙা গছ এজোপা আছে, ঔটেঙা লাগিছেনে চাবলৈ আহিছোঁ। এখন চব বহুত ধুনীয়া ফিল্ড, এনেকৈ আহি আছোঁ আমি, চাই যাব শেষলৈকে। এয়া আমাৰ লগত বৌ আহিছে, আৰু এয়া বৌ ছোৱালী আৰু মই। আৰু তাত বহুত মানুহ আছে, সিহঁতি ভাত বনাই আছে আৰু টিং লগাই আছে। তেনেকেই আৰু চাই যাব শেষলৈকে, দেখাই যাম সকলোবোৰ। আমি ঔটেঙা তললৈ আহিছোঁ, এয়া বাঢ়ি পোৱা নাই বিচাৰিলে ৰখি আছে। কিমান ঔটেঙা লাগি আছে চাওক, আমাৰ নতুন ঘৰত ঔটেঙা বাহাৰি চাওক। এইয়া দেখিছেনে বাৰু, এইবোৰ আৰু বহুত লাগি আছে, কেমেৰাত দেখাব পৰা নাই। এইয়া ওপৰলৈ চাওক, এইবোৰ ঔটেঙা বহুত আছে। ঘূৰি পেলাই চাওক না, হেৰি নবৌ, এইয়া বহুত আছে ঔটেঙা। নিম লাগি আছে। আৰু আমাৰ খানা আছে, বনাই আছে হৈ তাত, এইখিনি বনাই আছে খানা। খানা হৈ গৈ এইকেইজন আকৌ মোবাইলে ব্যস্ত, মানে যোনে যি পাই কৰি আছে আৰু টিং লগাইছে, মোবাইলত ব্যস্ত, মোবাইলত কিবা কিবি চাই আছে, বহিছে, বনাইছে। আৰু এইখন আমাৰ ফিল্ডখন, এয়া আকৌ গিলাচ জুখি আছে কিয় বা। এনেকেই আৰু এয়া চালাড ৰেডি হৈ গ'ল, আৰু পটল ফ্ৰাই বনাই আছে, আৰু এয়া দাইলো ৰেডি হ'ল, এইফালে মাছৰ জোলো ৰেডি হ'ল, আৰু পাপৰ, পটল ফ্ৰাই আৰু ছাগলী মাংসটো হ'লেই হৈ যাব। আৰু ভাতটো হ'ব লাগে আৰু হৈ যাব তাৰ পৰা। খাবলৈ বহি আছে এয়া আমাৰ ঔটেঙা। ঘৰখন আৰু এইদৰেই বনাই থকা হৈছে। এয়া আজি টিং গজালিছে, আৰু আগফালে আৰু 4টা ৰুম বনাব লাগিব। লাহে লাহে বনাই থকা হৈছে। আৰু ইয়াত যিহেতু এতিয়া আমি মানুহ নাথাকোৱেই, লাহে লাহে এনেকৈ কৰি আছোঁ। লাহে লাহে কৰি থাকিলে হৈ যাব। আৰু এয়া আমাৰ মঞ্জিল বহি আছে, আৰু এইফালে ফ্ৰণ্টত মানে বনাব লাগিব আৰু 4টা ৰুম। এতিয়া এনেকৈয়ে বনাইছোঁ আৰু লাহে ধীৰে যি পাৰিছোঁ সমৰ্থ অনুসৰি। আমি দোকানৰ ওচৰলৈকে আহিছোঁ, যিহেতু খানা হোৱা নাই এতিয়ালৈকে। দোকানত এনেই চিপছ কিবা এটা খাই শুনিলোঁ। দেখিছেনে 4 লাইন, এইফালে ঘৰটো আছে, দেখাইছোঁ আপোনালোকক। ব'লক দেখাই আছোঁ, চাই আছে, লাজ লাগিছে। ৰাস্তা পৰা এনেকুৱা দেখে ঘৰটো। আৰু যিহেতু ফ্ৰণ্টত বনাব লাগিবই, আগতে কৈছোঁৱেই 4টা কোঠালি বনাব লাগিব কাৰণে অলপ পিছলৈ মানে বনাইছে ঘৰটো। আৰু এইটো মানে মুখৰ আগতে 4 লাইনত আছে। আৰু এইখন গাড়ী খানা খাবলৈ আহিছে, দাদাহঁত, সিহঁতৰে গাড়ী হয়। আৰু এইদৰে আহি আছোঁ, আৰু এয়া টিং মাৰি আছে। আমি ওচৰৰে ৰেষ্টুৰেণ্ট এখন আছে এইখিনিতে, সেইখনলৈ আহিছোঁ কিবা এটা এনেই খাবলৈ বুলি। কিবা মানে ভাত খাব যিহেতু হ'লেই, আৰু ভাতটো হ'লেই হৈ যাব, সেইটো কাৰণে এনেই চিপছ খাবলৈ আহিছোঁ। আৰু আহি আছোঁ এইদৰে। এইখিনিত আছে দোকানখন, আৰু এয়া ৰাস্তাটোতে থৈ দিছে খানা খাবলৈ অহা
ল'ৰাকেইজনে বাইককেইখন। আমি এইটো চাইডেদিয়ে গৈছোঁ, সেইফালেদি নাই অহা। এইফালে এটা ৰাস্তা আছে, মানে এখন গাঁও আছে এইফালে হপায়। এইটো চাইডেদি নি আহিছোঁ এইফালে যাবলৈ। সেইফালেও আহিব পাৰি, অকণমান খালি পানী আছে যিহেতু ৰাস্তাটো লোৱা নাই আমাৰ এতিয়ালৈকে। আৰু ইয়াত টিং এটা চাইড লগাই হ'লেই। আৰু এয়া আমি তাৰ পৰা খাই বৈ ঘৰলৈ গুচি আহিলোঁ। দাদাকেইজনে আমাক থৈ তেওঁলোকো ঘৰলৈ গ'লগৈ। আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ হৈছে তেতিয়াহ'লে বাই বাই।